অসমবাসীৰ বাবে এক সুখবৰ লৈ আহিছো টাইমছ নাও অসমে। ষ্টাৰ কাবাডী লীগত অসমৰ 5 যুৱক আৰু 2 গৰাকী যুৱতীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। টবিউল হুছেইন, নিউটন আলী, মৃগেন্দ্ৰ নাথ, সঞ্জয় পাল, মুনু বেগম, স্বপ্না নাথ আৰু আতিকুৰ ৰহমানে যোৱা বছৰৰ পৰা আৰম্ভ হোৱা ষ্টাৰ কাবাডী লীগৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ এইসকল যুৱক যুৱতীয়ে। এই যুৱক যুৱতীসকলৰ ভিতৰত টবিউল হুছেইন আৰু নিউটন আলীয়ে হিমাচল বুলছৰ হৈ, মৃগেন্দ্ৰ নাথে ইউপি পাইৰেটছ আৰু সঞ্জয় নাথে বেংগল টাইগাৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে স্বপ্না নাথ, মুনু বেগম আৰু আতিকুৰ ৰহমানে জুনিয়ৰ শাখাত ভাৰতৰ অন্যান্য দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আমাক জানিবলৈ দিছে। ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত আছাম ৰাইন'ছ নামেৰে এটা দলে অংশগ্ৰহণ কৰিব। পৃথিৱী বিখ্যাত অসমৰ এশিঙা গড়ৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আছাম ৰাইন'ছ নামেৰে দলটোৰ নামাকৰণ কৰা হৈছে বুলি দলটোৰ স্বত্বাধিকাৰী নুৰ ইছলামে জানিবলৈ দিয়ে। প্ৰথমতে মই গোটেই অসমবাসীক আপোনালোকৰ নিউজ চেনেল টাইমছ নাও যিটো অসমৰ দ্বাৰা সকলোকে এটা সুখবৰ জনাব বিচাৰোঁ। আমাৰ এশিঙীয়া গড় যিটো আমাৰ অসমৰ এটা সম্পদ, আৰু এই এশিঙীয়া গড়ৰ নামেৰে আছাম ৰাইন'ছ নামৰ এটা কাবাডী দল ৰাষ্ট্ৰীয় পৰ্যায়ত ষ্টাৰ কাবাডী লীগত অংশগ্ৰহণ কৰিছে বা এটা সুবিধা পাইছোঁ। লগতে সেই ষ্টাৰ কাবাডী লীগত আমাৰ অসমৰ কেইবাজনো প্লেয়াৰ সুবিধা পাইছে আৰু 2জনী ছোৱালীয়ে সুবিধা পাইছে। ছিনিয়ৰ ক্ষেত্ৰত নিউটন আলী, মৃগেন্দ্ৰ নাথ, সঞ্জয় পাল আৰু টবিউল হুছেইনে পাইছে। আণ্ডাৰ 55 কেজি বয়জত আতিকুৰ ৰহমানে পাইছে আৰু ছোৱালী 2জনী মুনু বেগম আৰু স্বপ্না নাথ তেওঁলোকে পাইছে। আৰু এটা আন্তঃৰাষ্ট্ৰীয় বহুত ডাঙৰ গেম হয়, আৰু সেই গেমত আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বিভিন্ন দললৈ খেলিব, বেংগল হৈ খেলিব, হিমাচল হৈ খেলিব আৰু ইউপি হৈ খেলিব। লগতে আমাৰ এশিঙীয়া গড়ৰ যিটো চিম্বলসহ আমাৰ ভাল ভাল প্লেয়াৰে তেওঁলোকৰ জাৰ্চিত এশিঙীয়া গড় লৈ গোটেই ভাৰতবৰ্ষৰ আমাৰ এশিঙীয়া গড় পৰিচয় দিয়াৰ কাৰণে আমি এটা প্ৰচেষ্টা কৰিছোঁ, একক প্ৰচেষ্টা, আৰু সেইমতে বৰ্তমানলৈ আমি কামবোৰ ঠিকে চলি আছে। আৰু এই আছাম ৰাইন'ছ দলটোৱে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম কঢ়িয়াই আনিব পাৰে, আৰু যাতে গোটেই ভাৰতবৰ্ষে যাতে অসমৰ এশিঙীয়া গড়ৰ বিষয়ে পূৰ্বত যি পৰিচয় আছে আৰু ভালকৈ পৰিচিত হৈ আকৰ্ষিত হয়, তাৰ প্ৰচেষ্টাৰে আমি আছাম ৰাইন'ছ দলটো বনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ নাও অসম।